হে গাইস গুড ইভিনিং এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যেহেতু পথাৰ আছে খুবেই ৰ'দ, আৰু গাইস আপোনালোকে যাতে মোৰ ভিডিঅ'টোত কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে আৰু মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ থাকিলে। আৰু গাইস আপোনালোকে হয়তো শুনি আছে যে চুমি বৰা যে বিশাল ফুকন হয়তো অসমৰ বহুত জনপ্ৰিয় ব্যক্তি হয় দুইগৰাকী, আৰু সেই দুইগৰাকীয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বা দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে বহুতখিনি কৰিবলৈ সক্ষম হৈছে, হয়নে? যে আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বা দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে তেওঁলোকে ইমানখিনি যে কৰিছে বা তেওঁলোকে ইমানখিনি সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে, হয়নে? বহুত ভাল লাগিছে। ৰাইজৰ কাৰণে ইমানখিনি কৰক আৰু কৰক, ভাল লাগিছে। হয় গাইছ, আপুনিও বিয়া পাতিছে বা আপোনাৰ পত্নী আছে, হয়তো আপোনাৰো বিয়া পাতিবলৈ মন আছে আৰু বা বিয়া পাতিবলৈ সকলোৰে মন থাকে, হয়নে? সেইটো ময়ো এজন যে যুৱক আৰু মোৰো হয়তো সেইটো বিয়া পতা মনটো থাকিব, হয়নে? আৰু ল'ৰা হয় যিহেতু বিয়া পাতিবই লাগিব, আৰু ছোৱালী হ'লে হয়তো বিয়া হ'ব লাগিব বা হয়তো পলাই যাব লাগিব, সেইটো সকলোৱে জানে। আৰু সেইটো বৰ্তমান বুলি নহয়, সেইটো আগৰ পৰা বৰ্তমান চলি আহিছে, এইটো পৰম্পৰা হিচাপে, হয়নে? যে ছোৱালী হ'লে বিয়া হ'ব লাগিব আৰু ল'ৰা হ'লে বিয়া পাতিব লাগিব। সেইগৰাকী ধুনীয়াই হওক, সেইগৰাকী ঘূণীয়াই হওক, হয়নে? বুজাই হয়তো ভালকৈও বুজিছে, হয়নে? কিন্তু আজিৰ সমাজত, হয়নে, যে নিজৰ ভণ্টি থকাৰ পাছতো বা নিজৰ ভাইটি থকাৰ পিছতো একাংশ যুৱক বা একাংশ যুৱতীয়ে বা ভাইটি পাতে, হয়নে? যুৱতীয়ে বা ল'ৰাসকলে ভণ্টি পাতে, হয়নে? কিন্তু এতিয়া অসমৰ যে চুকে কোণে সাধাৰণ জনতাই নজনা বা চিনি নোপোৱা বা নুশুনা মানুহ হয়তো নাই, হয়তো খুব কম পাৰ্চেণ্ট আছে। হয়, চুমি বৰা, হয়নে? আকৌ কৈছোঁ, চুমি বৰা কাৰ্তিক বৰদলৈ খুব মৰমৰ, খুব বগা, খুব ধুনীয়া, খুব মৰম লগা, খুব কিউট বা খুব ধুনীয়া, হয়নে? বাকী ভুল হ'ব পাৰে, হয়নে? বহুত ধুনীয়া মাইনা সেইগৰাকী, বহুত ধুনীয়া কইনা পালে আমাৰ কাৰ্তিক বৰদলৈয়ে। কিন্তু বিয়া হ'ল বা সংসাৰ বহুত আগবাঢ়িলে, হয়নে? কিন্তু যে পাতি লোৱা যিগৰাকী ভায়েক, যে আমাৰ সকলোৰে মৰমৰ, আমাৰ ৰাজ্যখনৰ কাৰণে বহুতখিনি চিন্তা কৰা এজন বা এজন মহান ব্যক্তি, এজন খুব জ্ঞানী ব্যক্তি, সেইগৰাকী হ'ল আমাৰ সকলোৰে হয়তো মৰমৰ অসমৰ ট্ৰেডিং জগতৰ বিশাল ফুকন, হয়নে? বিশাল ফুকন হয়তো চিনি নোপোৱা মানুহ নাই। আৰু গাইছ, যে পাতি লোৱা ভায়েক হ'ল বুলিয়েই বা বিয়াত বা বাৰ্থডেত বা এনিভাৰ্চডে নেকি বা ভেলেণ্টাইন ডে, এইবোৰ নাজানো ইমান, বা আৰু কি আনিমুন, তাত ইমানখিনি সা সম্পত্তি, আইফোন, ফৰ্চুনাৰ, BMW, ৰেঞ্জ ৰভাৰ, ইমানখিনি উপহাৰ দিবলৈ কি দৰকাৰ? হীৰাৰ নেকলেছ, সোণৰ নেকলেছ, হয়নে? যে বায়েক হ'ল বুলিয়েই বা পাতি লোৱা ভায়েক হ'ল বুলি ইমানখিনি বস্তু দিবনে, নে আন কিবা? আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাওক। আৰু গাইছ, আপোনালোকে যদি মোৰ নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটোত নতুনকৈ ভিডিঅ'সমূহ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে চাব। আৰু আপোনালোকে অকণো স্কিপ নকৰিব, হয়তো আপোনালোকে কথাষাৰ বুজি নাপাব, হয়তো আপোনালোকে ভিডিঅ'টো বুজি নাপাব। হয়, আপুনি ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। হয় গাইছ, চুমি বৰাক বহুতখিনি বস্তু উপহাৰ দিলে এগৰাকী মৰমৰ ভাইটি, কি ক'ব, কণমানি 22 বছৰীয়া ভাইটি, হয় নহয়? আৰু সিনো আৰু কিনো জানে আৰু বেছি, ইমান প্ৰেম চেমৰ বিষয়ে চাগে নাজানে আৰু, হয়নে নহয় দিয়কচোন? কিন্তু যে সেই ভাইটিয়েই যে মহাকাল, সেই ভাইটিয়েই যে কালপ্ৰিত, সেই ভাইটিয়েই যে গোটেই জীৱন মানে এবাৰ ধনী কৰি এবাৰ দুখীয়া কৰিবলৈ চেষ্টা কৰিলে, সেইগৰাকী বিশাল ফুকনে কি কি কাণ্ড কৰিছিল, কি কি কাণ্ড নকৰিছিল, হয়তো এতিয়া সমগ্ৰ অসমবাসীয়ে হয়তো তেওঁক চিনি পাইছে, হয়তো তেওঁক বিশ্বাস কৰিবলৈ সক্ষম হৈছে, হয়নে? কিন্তু যে ভাইটি হ'ল বুলিয়ে যে তাই ৰখিব, এইটো হাতে মানে হাতটো মানে পূৰা বিষাই যায়, হয়নে? আৰু ঘামি গৈছোঁ যিহেতু কথা বতৰা কৈ। আৰু যে হানিমুন বা এইটো নাজানো বাৰু দেই, এসোবা ইমান পঢ়া শুনা ইমান গেধা ন, ইমান নাজানো। হানিমুনত আকৌ একে এলাপেচা জেগাত যোৱা নাই, গম পাই নাই? যে চুমি বৰা যে অসমৰ অভিনেত্ৰী, বহুত জনপ্ৰিয়, সকলোৱে চিনি পায়, গৈছে ডুবাইলৈ, আকৌ কাৰ্তিকক গৈ ভিডিঅ' কল কৰিছে, আই মিছ ইউ, আই ৰিয়েলি মিছ ইউ, অ' আই ভিডিঅ' কলত সুধিছে কিছ এটা দিয়া, তেনেকৈও দিছে। কিন্তু যে মেইন বিশাল ফুকনে সেইটো চাগে আৰু বুজি পাইছেই চাগে, হয়নে? সেইটো চাগে নকৰাকৈ আছেনে বাৰু, আপুনি কওকচোন?
ভাইটি হ'ল বুলি আৰু বিদেশ যাব আৰু বা বেলেগ ৰাজ্যত বা ঘূৰি ফুৰিব জীৱন কটাব বিলাসী জীৱন আৰু সেইটো চাগে আৰু নহকে থাকিব নে বুজাই বুজিছে আৰু দেই বেয়াটো নুবুজিব দেই আগতীয়াকৈ কৈ দিছোঁ বেয়াটো আপোনালোকে নাভাবিব আৰু নুবুজিব আৰু গাইছ আপোনালোকৰ লগত বাৰু এনেকুৱা হৈছেনে ভাইটিয়ে যে নিজৰ স্বামীতকৈ যে বহুতখিনি বস্তু দিব বহুতখিনি মৰম দিব আৰু এখন হৃদয় দিব হয়নে আৰু গাইছ কথাখিনি মানে আপোনালোকে ধুনীয়াকৈ শুনিব হয়নে আৰু গাইছ ভাইটিয়ে যে ইমানখিনি বস্তু দিছে কিহৰ স্বাৰ্থত আৰু চুমি বৰাই যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমি বৰাই যে কাৰ্তিক বৰ্তলৈ যে পত্নী বহুত মৰমৰ আৰু বহুত ধুনীয়া দেখাই শুনাই বগা চেহেৰা ধুনীয়া চুলি ধুনীয়া দেখাই শুনাই ধুনীয়া আৰু চুমি বৰাৰ নামত এটা গানেই ওলাইছে ক'তে আছা চুমি ক'ত গৈছা চুমি কি খাইছা তুমি কেনেকৈ আছা তুমি বিচাৰি আছা চুমি এনেকৈ গান এটাই ওলাই গৈছে সামাজিক মাধ্যমত হয়নে আপুনি শুনিছে বা ময়ো শুনিছোঁ আৰু গাইছ চুৰ কৰিলে যে এদিন ধৰা নপৰে দুদিন ধৰা নপৰে 3 নম্বৰ দিনা ধৰা যে পৰিব সেইটো খাটাং হয়নে এতিয়া যে ডুবাই জীৱন যাপন কটালে দুয়ো ভায়েক বাবায়েকে তেওঁলোকে যে ভায়েকৰ নামত যে ইলু বা চুপা চুপি কৰিলে সেইটো আপুনি জানেনে কিন্তু নিজ স্বামীক বা ভিন্দক যে মৰমৰ ভাইটি বিচালে যে কি আছিলে ফৰ্চুনাৰ সেইখন দিলে বা আন কিবা বহুতখিনি সম্পত্তি দিলে হয়নে হাতটো বিষাই যায় গাইছ কথা কৈ হয়নে সম্পত্তি দিলে আৰু যেতিয়াই গোপন ভিডিঅ'টো পাই গ'ল সকলোৱে মৰমৰ যে আমাৰ চুমি বৰা তেতিয়া আৰু গিয়েকে কৈছে হ'ব দে আৰু কি আৰু সেইটো হ'ব দে আৰু মেনেজ কৰি দিম আৰু এইটো কি আৰু এই ইমানখিনি দি দিবা ইমানখিনি হৈ যাব মেনেজ হৈ যাব আৰু এই ভিডিঅ'হে কি একো নাই দে আৰু সেই বস্তুটোহে আৰু হয় নহয় চাবোন দিলে ধুই দিব চাফা হৈ যাব বগা বস্তুহে হয় নহয় আৰু আপোনালোকে হয়তো বুজি পাইছে কি কৈছোঁ আৰু হয় নহয় একো নাই দিয়ক চখ কৰক হয় নহয় চখ কৰক কৰিব লাগে কি ক'ব হয় নহয় আৰু গাইছ ভিডিঅ'টো কেনে পালে জনাব আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু শেষলৈকে চাব আৰু গাইছ আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যাতে আপোনালোকে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰে আৰু যিহেতু ভায়েক পাইছে ভায়েকটো খুবেই ভাল খুবেই শান্ত খুবেই ভদ্ৰ আৰু হয়তো ভিনীয়েকেও হয়তো একো সন্দেহ কৰা নাই হয়তো ভিনীয়েকে হয়তো বুজি পাইছে হয়তো কি আৰু সৰু বুলি তাক ৰেহাই দিছে কিন্তু তেওঁ বৰ্তমান আছে ডিব্ৰুগড় আৰক্ষীৰ জিম্বাত আছে তেওঁ বৰ্তমান 3 দিন তেওঁক আৰক্ষী জিম্বালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁ এখন ফৰ্চুনাৰ যে ডিব্ৰুগড় আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে বহুত ন সম্পত্তি ইতিমধ্যে বিশাল ফুকনৰ ন সম্পত্তিৰ তালিকা ইতিমধ্যে আৰক্ষীয়ে ফাদিল কৰিছে আৰু সেইসমূহ আপোনালোকক নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম আৰু গাইছ আজিলৈ ভিডিঅ' ইমানেই এটা নতুন ভিডিঅ'লৈ ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ মৰম ছাপৰ্ট দিব বহুত ধন্যবাদ এনেকৈ মৰম ছাপৰ্ট দিব আৰু গাইছ আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় অসম।